Hello my dear guys, very good evening to all of you. My name is Hossein Mohammad Kaya and I am from Kokrajhar. কি খবৰ ভালনে? নিশ্চয় ভাল কিয়নো মই সদায় কামনা কৰো আপোনালোকে ভালই থাকিব বুলি. It's good to be good and every day I use that got me keep everyone well. যিকিনো হক আজি মই এটা টপিক লৈ আলোচনা কৰিম আৰু এই টপিকটো হৈছে নেভাৰ সে নো, কেতিয়াও না নকৰিব। পিছে এই বিষয়ে যদি মই ক'ব যাওঁ তেনেহলে মাইকেল জৰ্ডানৰ কথা লৈ মোৰ বাৰে বাৰে মনলৈ পৰে। তেখেতে কিমান যোদ্ধা আছিল, হয় সঁচাকৈ সৰুৰে পৰা তেখেতে বৰ যোদ্ধা আছিল। পিছে মাইকেল জৰ্ডান কোন? তেখেত ৱৰ্ল্ডৰ ভিতৰত নাম্বাৰ 1 বাস্কেটবলাৰ। তেখেতে বিলং কৰিছিল দুখীয়া পৰিয়ালৰ পৰা। 4জন সন্তান, মা দেউতা, চলিবলৈ বৰ কষ্ট। সেই এদিন তেখেতৰ দেউতা মাইকেল জৰ্ডানক মাতিলে। তেতিয়া মাইকেল জৰ্ডানে দেউতাৰ ওচৰলৈ আহিলে আৰু সুধিলে, কওকচোন দেউতা কি কথা? তেতিয়া দেউতাই ক'লে, এই পুৰণা টি চাৰ্টটো তুমি কিমান বিক্ৰী কৰিব পাৰিবা? তেতিয়া মাইকেল জৰ্ডানে কৈছিল $1। বাট দেউতাই ক'লে তুমি $2 বিক্ৰী কৰি দেখুওৱা। এইটো কেনেকুৱা সম্ভৱ হয়নে? কিন্তু মাইকেল জৰ্ডানে কোৱা নাই যে মই নোৱাৰিম। হয়, মাইকেল জৰ্ডানে তেখেতৰ দেউতাক ক'লে যে মই ট্ৰাই কৰিম, বাট কেতিয়াও তেখেতে না বুলি কোৱা নাই। আৰু সেই পুৰণা টি চাৰ্টটো ভালকৈ ধুই প্ৰেছ কৰি কিনে এইটো বজাৰলৈ বিক্ৰী কৰিবৰ কাৰণে লৈ গ'ল। গোটেই দিন ঘূৰি পকি 8 ঘণ্টা পিছত তেখেতে $2 বিক্ৰী কৰি কিনে ঘৰলৈ উভতি আহি দেউতাক ক'লে আপোনাৰ $2। তেতিয়া দেউতাই হতাশ হৈ ক'লে গুড গুড। আৰু ইয়াৰ নহয় দিন পিছত দেউতাকে আকৌ মাতিলে। মাইকেল জৰ্ডানে দেউতাৰ ওচৰলৈ আহিলে আৰু ক'লে জি পাপা কওক। তেতিয়া দেউতাই ক'লে আৰু এটা মোৰ লগত পুৰণা টি চাৰ্ট আছে, এইটো তুমি কিমান বিক্ৰী কৰিব পাৰিবা? মাইকেল জৰ্ডানে কৈছিল মই এইটো $1 বিক্ৰী কৰিব পাৰিম। বাট দেউতাই ক'লে $1 নহয়, এইবাৰ তুমি $20 বিক্ৰী কৰিব লাগিব। $20? এইটো কেনেকৈ সম্ভৱ? ঠিক আমি এনেকৈয়ে কম। বাট মাইকেল জৰ্ডানে কেতিয়াও কোৱা নাই যে এইটো মই নোৱাৰিম। আৰু পিছত দেউতাৰ পৰা পুৰণা টি চাৰ্টটো লৈ ভাবিব ধৰিলে যে মই এইটো $20 কেনেকৈ বিক্ৰী কৰিম। ভাবি তাৰ বন্ধুৰ ওচৰলৈ গ'লে আৰু বন্ধুৰ পৰা এটা সহায় বিচাৰি পালে যে এইটো যদি তুমি বিক্ৰী কৰিব যোৱা তেনেহলে এটা ষ্টিকাৰ লগাব লাগিব। আৰু তাৰ পৰা আইডিয়াটো লৈ ষ্টিকাৰ লগাই কিনে বিক্ৰী কৰিবলৈ বজাৰলৈ গ'ল। 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা কষ্ট কৰি আছে, বাট বিক্ৰী কৰিব পৰা নাই। আৰু তেতিয়া আইডিয়া আহিল যে মই স্কুলৰ ওচৰলৈ যাওঁ। ধনী মানুহৰ ল'ৰা ছোৱালীয়ে যদি এইটো দেখে ষ্টিকাৰটো তেনেহলে নিশ্চয় ল'ব। আৰু শেষত গৈ 4 ঘণ্টাৰ মূৰত বিক্ৰী কৰিলে $25। কেনেকৈ $25 বিক্ৰী কৰিলে চাওক। স্কুলৰ ধনী পৰিয়ালৰ এটা ল'ৰাই তাৰ দেউতাকক ক'লে যে মোক এইটো লাগিবই, কিয়নো সৰু ল'ৰা ছোৱালীৰ সকলো সময়তে এটা জেদ থাকেই। দেউতাই $20 নহয় $25 দি তেখেতৰ ল'ৰাক সেইটো কিনি দিলে। আৰু ইয়াৰ পিছত মাইকেল জৰ্ডানে ঘৰলৈ আহিল, $20 নহয় $25 দিলে। দেউতাৰ চকুৰ পানী থমকি নৰল। তেতিয়া তাৰ দেউতাই ক'লে মাইকেল জৰ্ডান তুমি সকলো কামেই কৰিব পাৰিবা, কিয়নো তুমি কেতিয়াও না নোকোৱা। আৰু এনেকৈ কেইদিনমান পিছত আকৌ দেউতাকে মাতিলে, মাইকেল জৰ্ডান ইয়ালৈ আহা। তেতিয়া মাইকেল জৰ্ডান আকৌ দেউতাৰ ওচৰলৈ আহিলে আৰু সুধিলে দেউতা এইবাৰনো কি ক'ব বিচাৰিছে? ইয়াৰ আগতে তুমি $25 বিক্ৰী কৰিছা, এইবাৰ এই টি চাৰ্টটো তুমি কিমান বিক্ৰী কৰিব পাৰিবা? তেতিয়া মাইকেল জৰ্ডান ক'লে যে $1। এইবাৰ দেউতাকে $20 নহয়, এইবাৰ দেউতাকে $1 কৈছে যে তুমি $200 বিক্ৰী কৰি দেখুওৱা। $200? এইটো কেনেকুৱা সম্ভৱ? ইটছ নট পচিবল ফৰ মি। আমি হলে ঠিক এনেকৈয়ে কম। বাট মাইকেল জৰ্ডানে কেতিয়াও না বুলি কোৱা নাই। দেখক ইমান যোদ্ধা আছিল তেখেতে। মাইকেল জৰ্ডানে দেউতাৰ পৰা সেই টি চাৰ্টটো লৈ কিনে ভাবিব ধৰিলে যে মই এইটো কেনেকৈ বিক্ৰী কৰিম। ভাবি থাকোতে শুনিলে হলিউড এক্টৰ তেখেতৰ গাঁৱত আহিছে। মই যদি এই হলিউড এক্টৰছৰ মই যদি অটোগ্ৰাফ ল'ব পাৰো তেনেহলে মই এইটো অতি সহজে বিক্ৰী কৰিব পাৰিম। তেনেহলে দেখক কিমান টেলেণ্ট আছিল তেখেতে। আৰু শেষত গৈ যিকোনো প্ৰকাৰে অটোগ্ৰাফ ল'লেই। পুৰণা টি চাৰ্টত অটোগ্ৰাফ, আৰু সেই অটোগ্ৰাফৰ কিমান মূল্য। পিছত মাইকেল জৰ্ডানে অটোগ্ৰাফ লৈ কিনে তাত নৰখি আৰু বজাৰত গৈ কিনে ক'লে যে এই টি চাৰ্টৰ দাম অনলি $200। আৰু ইয়াত আছে ফাৰহা হলিউড এক্টৰছৰ অটোগ্ৰাফ। আৰু অলপ সময়তে ভিৰ লাগি গ'ল তাত যে মই ল'ম, মই $200, মই $300, মই $400 এনেকৈ কৈয়ে আছে। তেতিয়া এজন পিছফালৰ পৰা ক'লে যে মই $2000 দিম। আৰু পিছত $2000 বিক্ৰী কৰি কিনে ঘৰলৈ আহিল। ঘৰত অহাৰ পিছত দেউতাকক ক'লে যে এইটো লওক $2000। তেতিয়া দেউতাৰ চকুৰ পানী থমকি নৰল। চকুৰে কেৱল পানীয়েই পানী। এইটো কেনেকৈ সম্ভৱ? তেতিয়া তাৰ দেউতাই মাইকেল জৰ্ডানক ক'লে যে তুমি সকলো কামে কৰিব পাৰিবা, তুমি এদিন বহুত ডাঙৰ মানুহ হ'ব পাৰিবা। আৰু পিছত গৈ হৈছিল দেশৰ সকলোতকৈ নাম্বাৰ 1 বাস্কেটবলাৰ। তেনেহলে চাওক সি কিহৰ কাৰণে ইমান ছাকচেছফুল পাৰ্চন? কাৰণ এটাই, সি কেতিয়াও না কৰা নাই। সেয়ে আমিও কেতিয়াও না নকৰিম, সদায় কম যে মই পাৰিম। নেভাৰ সে নো, মই কোৱা কথাখিনি আপুনি মনত ৰাখিব। যিকি নহওক মই সকলোৰে মংগল কামনা কৰি মই ইয়াতে বিদায় লৈছো।